মই BPF-ত ৰাভা চেলৰ আজি 2 বছৰ আগত আছিলোঁ, কিন্তু আমাৰ চেল এটা গঠন হৈছিল। কিন্তু গঠন কৰি মানে চেলৰ কোনো ধৰ দায়িত্ববোৰ নল'লে, তেখেতসকলে ৰাভা চেল নামত চেলটো বনাই থ'লে আৰু কোনো দায়িত্বহীন কাম কাজত বা বুজা নিদিলে। সেইকাৰণে আজি আমি বিগত হৈ যোৱা 5 বছৰত যি আমাৰ UPPৰ নেতৃত্বাধীন চৰকাৰখন, প্ৰমোদ বড়ো ছাৰৰ চৰকাৰখন, সেই চৰকাৰখনক ভাল পাই আমি আজি তেখেতৰ নীতি আদৰ্শক ভাল পাই আমি কি বুলি কয় UPPত যোগদান কৰিলোঁ। এতিয়া হয়, এনেই আমি আলোচনা কৰি আছোঁ, ওচৰে পাজৰে আমিও খা খবৰ লৈ আছোঁ। তেখেতসকলে কৈছে কি তেখেতসকলক BPF বা অন্যান্য ধৰণৰ BJP হওক এনেকুৱা পাৰ্টি দলত আছে যদিও কোনো এটা কামৰ ধৰ সিদ্ধান্ত নাই। সেই গতিকে সিহঁতো কৈ আছে আমি যাম, CM ছাৰক পালে আমি যদি পাওঁ নথৈ আনন্দিত হ'ম বুলি কৈছে। মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই BPF-ৰ আপোনাৰ ভেৰগাঁও জিলা এই বেংগলী চেলৰ এই অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ। ইমান বছৰ কাম কৰি গৈছোঁ। মই মণ্ডলৰ ব্লকতো আছিলোঁ। কিন্তু প্ৰমোদ বড়ো ছাৰৰ যিটো UPP দলে যিটো কাম কৰি গৈ আছে, বিগত দিনত যিটো কাম কৰি গৈছে, এইখিনি চাই মই বহুত আনন্দিত হৈছোঁ। আৰু তেওঁলোকৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই আজি UPPL জইন কৰিছোঁ। মোৰ লগত আৰু কেইজনমান আছে, তেওঁলোকে আকৌ আহিব। আৰু আগন্তুক দিনক এই UPPLৰ হৈ যাতে মোৰ কামখিনি আমি ভালকৈ চবে মিলি কৰিব পাৰোঁ, এই বুলি মই সন্তুষ্ট। হয়, মই সন্তুষ্ট আছোঁ। হয়, বহুত সন্তুষ্ট। তেওঁক পাৰ্চনেলিও লগ ধৰিছোঁ। তেওঁলোকে যিখিনি কাম কৰাৰ পিছত যিটো নীতি আদৰ্শটোৱে মেইন, তাৰমানে এটা দলৰ নীতি আদৰ্শ যিটো আছে, সকলো জনগোষ্ঠী ৰাইজক লৈ যিটো কাম কৰি গৈ আছে, সেইটো লৈ মই মানে আদৰ্শ লৈছোঁ। হয়, মই BPF-ত বেংগলী চেলৰ ছেক্ৰেটাৰী আছিলোঁ। মই আজি প্ৰায় কেইবছৰ ধৰি BPF-ত কৰি আছোঁ, কিন্তু BPF-ৰ যিটো নীতি আদৰ্শ বিশেষ মোৰ ভাল লগা নাই। কিন্তু তেওঁলোকে 17 বছৰ চলাই আছে, ইমান দীৰ্ঘদিন তেওঁলোকে চৰকাৰ চলালে, সেই পাৰ্টি কিয় এৰি আহিলে? হয়, ৰাইজেও গম পাইছে আৰু এতিয়া আমিও গম পাই আছোঁ, যাৰ কাৰণে আজি BPF-ৰ নাম নিচান নোহোৱা হৈছে। লাহে লাহে UPPL আহিছে, সকলোৱে ভাল পাইছে UPPL-ৰ নীতি আদৰ্শ। আমিও দেখা পালোঁ যে নাই, হয়, BTC যদি এতিয়া চলাব পাৰে, প্ৰমোদ বড়োৱে চলাব পাৰিব। যাৰ কাৰণে আমি ভাবিলোঁ তেওঁৰ লগত থাকি কাম কৰাটোৱেই ভাল হ'ব আমাৰ BTC-ৰ কাৰণে। নিশ্চয় আহিব, আৰু বহুত মানুহ আছে, বহুতেই আহি আছে, আহিব। বিগত সময়ছোৱাত আপুনি মণ্ডল প্ৰেচিডেণ্ট আছিল BJP-ৰ, বৰ্তমান নতুন পদক্ষেপ আপুনি লৈছে, কি ক'ব? পোনপ্ৰথমে মই সকলোকে নমস্কাৰ যাচিছোঁ। মই আজি এটা নতুন যাত্ৰাত উপনীত হৈছোঁ। আজি মই এই দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। আৰু বিগত মই 15 বছৰ BJP-ত কাম কৰিলোঁ। 5 বছৰ খালেং দলৰ মণ্ডলৰ সভাপতি আছিলোঁ। তো ৰাষ্ট্ৰীয় দলতো কাম কৰিলোঁ, তাতো বহুত কিবা শিকিলোঁ, জানিলোঁ। এতিয়া যিটো দেখা পাইছোঁ BTC-ত আমি আঞ্চলিক দলত থকাটোৱে ভাল বুলি মই অনুভৱ কৰিছোঁ। আঞ্চলিক দলটো আপুনি অগ্ৰাধিকাৰ দি আছোঁ, কাৰণ BTC-ত আমি থাকিব লগা হ'লে আঞ্চলিক দলত থকাটো দৰকাৰ। কিছুমানে ভাবে কিন্তু BJP-য়ে যিহেতু নেশ্যনেল পাৰ্টি হয়, তেনে ক্ষেত্ৰত নেশ্যনেল পাৰ্টি তেওঁলোকে দখল কৰিবলৈ গৈ আছে বৰ্তমান। আৰু বহুতে ৰাইজে ভাবে মানে BTC-ত আঞ্চলিক দল থাকিব লাগে। এইটোতো নিশ্চয়কৈ আঞ্চলিক দল থকাটো দৰকাৰ, কাৰণ নিজৰ আঞ্চলিকৰ যিটো সমস্যা এইবিলাক ৰাষ্ট্ৰীয় দলে ইমান অনুভৱ কৰিব নোৱাৰে। আমাৰ কি সমস্যা, আমি কি অৱস্থাত আছোঁ, কি কৰিলে আমাৰ ভাল হ'ব, সেইকাৰণে আমি আঞ্চলিক দলক ভাল পাই কিনে আজি মই এই পদত মই যোগদান কৰিছোঁ। প্ৰমোদ বড়োৰ যি চৰকাৰ যি সুন্দৰ কাম কৰিছে, তেখেতে যিখিনি কাম কৰিছে আমি সকলোৱে আপলোড হৈছোঁ। যাৰ কাৰণে মই আজি ৰাষ্ট্ৰীয় দল এৰি কিনে আজি মই আঞ্চলিক দলত যোগদান কৰিছোঁ। আৰু আপোনাৰ লগত কোনোবা ব্যক্তি এনেকুৱা আহিব সম্ভাৱনা আছে? বহুত মানুহ যোগাযোগত আছে, BJPৰ পৰা অহা যোগাযোগ আছে। যিহেতু মই এজন সভাপতি আছিলোঁ মণ্ডলৰ, মোৰ লগত বহুত মানুহ যোগাযোগ আছে। যিহেতু আজি মই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ, মোৰ লগত বহুত মানুহ যোগাযোগত আছে। নেক্সট পৰ্যায়ত আমি তেখেতক আমি আমাৰ দলত অনাৰ কাৰণে মই আলোচনা কৰিছোঁ। आंथ' दिनैनि थारिखआव UPPL-आव फैदों, मोजाङानो नांदों। ओमफ्राय आङो UPPL-आव फैनायनि टारगेटआ बेनो जे जोङो जेब्ला आङो आन्चलिकनि टंला दख'रा एबसुनि गाहाय नेहाथारिमोन, बै समाव आं नेहाथारि थानाय समाव टंला जोंनि जिथु BTR एकर्ड बेयो जादोंमोन। बै समावनो आङो नेहाथारिमोन। गतिके बै समावनो जोङो राजनितिक मोनसे गोदानै जोनोम होनो होननानै जोङो एबसुनि थोंजोङै नङाबाबो खेंस्लायैबाबो जोङो सापर्ट खालामबाय होननानै जोङो नैबे UPPL-खौ दादों।
आरो बावहाय जोंनिनो बांसिनै आखाइ दङ दा गतिके बे हिसाबै जोङो दिनैनि थारिखआव जोङो बोसोरबा जाबाय फैदों जोङो बावहाय खिन्थु जोङो माबा मोनसे लुबैनाय बिदि नङा दिनै पार्टिया आरोबाव थांना थाबावथों बा बोसोरबा आरोबाव थांबावना थायो बेखौसो जाहाथे जोङो पार्टिया गोख्रोङै खामानि मावलांनो हायो बेनि थाखायसो जोङो फैदों जोङो माबा मोनसे लुबैना फैनाय मोनबा जोङो बै समावनो फैगौमोन बिटिआर एकर्ड जाखांनायनि उनावनो जोङो फैगौमोन जोङो बिबानखौ आइपसनिखौ दोनथ'नानै फैनो हायोमोन खिन्थु बिदि जोङो साननाय बिदि गैया जोंनाव लुबैनाय बिदि गैया जोङो नैबे बोसोरबाया थांबाय जों बे बोसोरबायावनो माबा मोनसे मावनानै लानो हागौमोन जुदि बै थारिखआव जुदि लुबैनाय थानायमोनबा खिन्थु जोंनियाव बिदि गैया नालाय नैबे थारिखआव दिनै सरकारा जेनेबा बोसोरबा जाबाय गाबोन समफोर सोर फैगोन बेखौ बुंनो हाया खिन्थु अब्लाबोदि जोङो जोबनाय समाव जों फैदों बिनि थांखिया मा जोङो पार्टिखौ आरोबाव बोसोरबा लाखिबावनो होननानैसो जोङो फैदों थारमाने आंनि बुंनाया बेखिनियानो आरो बाखिखौ जोङो फैबाय थानाय समाव बुंगोन नैबे जिखिनि इउपिपिएलनि खामानि मावनाय बेफोरनि सायाव नोजोर होनानै जोङो बुंगोन आरो जोङो प्रेस मिट माबा माबि होनांगौबा बै थारिखआव बुंबाय थासिगोन दिनैथ' आङो जइन जाबाय जइन जानायनि खिनियाव आंथ' बाराथ' बुंनो हाजोबला जेनेबा बेखिनिखौनो बुंथ'बाय आरो उनाव बुंबावसिगोन बेखिनिखौनो आङो साबायखर बावबाय बयनिसिमबो সময়ছোৱাত কোনোবা এটা পাৰ্টিত আছিলে তেনে ক্ষেত্ৰত আজি ইউপিপিএলত যোগদান কৰিলে কিয় কৰিলে কেনেকৈ আহিলে কওকচোন বাৰু পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছো মই আজি বিপিএফ দলৰ পৰা ইউপিপিএল দলত নতুন যাত্ৰাত মানে থাপলি মেলিছো তাৰমানে বিপিএফ দলত মই বেংগলী চেলৰ হৈ প্ৰেচিডেণ্টত মই নেতৃত্ব 4 বছৰ নেতৃত্ব বহন কৰিছিলোঁ তাতে এতিয়া মানে বিপিএফ দলৰ প্ৰতি মোৰ অলপ মানে মনটো ভাঙনি তৰফৰ হৈছে কাৰণ তাতে মানে নেতৃত্ব এনেকুৱা হৈছে তাতে নেতৃত্ববিলাক মানে ঠিক নহয় মানে মেইন যদি গাছৰ গুৰি যদি ঠিক নহয় তেতিয়াতো গাছটো লৰি যাব তাৰ কাৰণে মই ভাবিলোঁ যে সঠিক সময়ত যদি সঠিক যাত্ৰাত যদি পদ নিদিওঁ তেতিয়াহ'লে মোৰ পৰৱৰ্তী পৰ্যায় বেয়া হ'ব বুলি মই ভাবি কেনে মই নতুন যাত্ৰাত মই ইউপিপিএলত যোগদান কৰিছোঁ আৰু ইউপিপিএল এনেকুৱা এটা দল এনেকুৱা ধুনীয়া কাম কৰি আছে সেই দলৰ কামৰ প্ৰতি আকৃষ্ট হৈ মই এই ইউপিপিএল দলত জইন কৰিছোঁ প্ৰমোদ চৰকাৰে যি কৰি আছে 4টা বছৰত সন্তুষ্ট নে আপুনি মই বহুত সন্তুষ্ট কাৰণ তেখেতৰ যিটো কামৰ যিটো ষ্টাইল সেই ষ্টাইল মৰ্মে বহুত ধুনীয়া প্ৰচেছত কাম কৰি আছে সেইটো মানে প্ৰচেছটো চাই মই খুব আনন্দিত হৈছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ কাৰণে তেওঁ পদক্ষেপ লৈছে সেইটো কেনেকুৱা অনুভৱ সকলো জনগোষ্ঠীক লৈ কিনে তেখেতে যিটো আগবাঢ়ি যাই আছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ প্ৰমোদ ছাৰক তেখেত খুব আনন্দিত ভাৱত কাম কৰি আছে বিটিচিখনত যদি মানে উন্নতি কৰিব লাগে তেখেতৰ নিচিনা চিএম এজন খুব দৰকাৰ এই বিটিচিত আৰু আপোনাৰ লগত যি কেইজন বিপিএফ আছে তেওঁলোকে আহাৰ সম্ভাৱনা আছে মোৰ লগত যিটো মই 4 বছৰ যিটো বেংগলী চেলৰ বিপিএফৰ নেতৃত্ব দিছোঁ মই আহাৰ দৰে আৰু বহুত মানে আহিব মোৰ লগত কথা বতৰা চলি আছে মই প্ৰথম আহিছোঁতো আৰু আহিব মোটামুটি এতিয়া বৰ্তমান আমি 8 জনে জইন কৰিছোঁ আৰু 8 জনৰ পিছত আৰু আহিব মোৰ লগত কথা বতৰা চলি আছে কাৰণ তাতে বিপিএফত মানে মন ভাঙিছে আমাৰ মানে বেংগলী চেলৰ মানুহবিলাকৰ বহুজন ব্যক্তিয়ে হাল সলনি কৰাটো দেখা গৈছে ঠিক তেনে ক্ষেত্ৰত আপুনি এজন আছে সময়ত ইউপিপিএল কৰিলে মাজতে বিপিএফত গ'ল দুনাই আপুনি আকৌ ইউপিপিএল জইন কৰিলে কিয় কি আছে সন্মানীয় সাংবাদিক বন্ধু-বান্ধৱসকল যোৱা আজি 1.5 বছৰ হ'ল এই 1.5 বছৰ মই পিপলত আছিলোঁ আৰু 1.5 বছৰ ধৰি পিপলত মই নাই মই ৰিজাইন দিছিলোঁ ইয়াৰ কাৰণ মই ইউপিপিএল দলক বেয়া পাই মই ৰিজাইন দিয়া নাছিলোঁ দলক অত্যন্ত মই ভাল পাওঁ আৰু এই দলত মই আৰম্ভণিৰ পৰাই আছোঁ আৰু তেওঁলোকেও মোক সন্মান দিছিলে মই ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ এই আপোনাৰ সাংগঠনিক কিন্তু মই যেতিয়া এৰিলোঁ এৰাৰ কাৰণটো হ'ল মোৰ ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে মই দল এৰি পেলাই মই ঘৰত বহি আছিলোঁ তাৰপিছত মই বিজেপিত জইন কৰিছিলোঁ বিজেপিত জইন কৰাটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 443 টোটেল আমি গুৱাহাটী বাজপেয়ী ভৱনত জইন কৰিছিলোঁ তেখেতৰ কিছুমান প্ৰলোভন ৰাজনীতি কৰি তাৰপিছত আমি আহিলোঁ আহি দেখিলোঁ যিটো আপোনালোকৰ খালিংদুৱাৰ মই বেলেগৰ কথা নকওঁ খালিংদুৱাৰৰ যিখিনি বিজেপি লিডাৰ সেই লিডাৰখিনিয়ে তেওঁলোকে মানে এনেকুৱা কৰি ভাবে তেওঁলোকে নিজকে তাৰমানে আমেৰিকাৰ প্ৰেচিডেণ্ট বুলি ভাবে তেওঁলোকৰ দলত কোনো তৃণমূল পৰ্যায়ত যিখিনি মানুহ তৃণমূল পৰ্যায়ত থকা কৰ্মীখিনি ওপৰ মহলৰখিনিৰ লগত কোনো সম্পৰ্ক প্ৰায় নাৰাখে
কোনো সম্পৰ্ক নাৰাখে। ফোন কৰিলে তেওঁলোকে ৰিচিভ নকৰে, তেওঁলোকক মেছেজ দিলে তেওঁলোকে মেছেজৰ ৰিপ্লাই নিদিয়ে। মই তেওঁলোকৰ নাম নকওঁ, খালিংদৰৰ লিডাৰ বুলি ক'লে চবেই বুজি পায়, কিন্তু মই তেওঁলোকক মানে এনেকুৱা ক্ষেত্ৰত বিজেপিত ময়ো চিন্তা চৰ্চা কৰিলোঁ যে বিজেপি দলত নাথাকোঁ। আপোনাৰ দৃষ্টিভংগীত প্ৰমোদ বড়ো চৰকাৰখনে কেনেকুৱা উন্নয়নমূলক কাম কৰিছে, ৰাইজৰ লগত কেনেকুৱা সম্পৰ্ক? তেখেতৰ সম্পৰ্কটো খুবেই ভাল, মই ভাল দেখিছোঁ, ভাল বুলিয়ে ক'ম। তেখেতে খেলা ধূলা যিখিনি পাতিছে, যিটো আজি কম দিনৰ ভিতৰত আপোনাৰ চি এমৰ কাপৰ যিটো খেল গ'ল, সেই খেলটো আজিলৈকে অসমতে পাতিব পৰা নাই। তেনেকুৱা এখন খেল তেওঁ BTCত পাতিব সক্ষম হৈছে। সেই ক্ষেত্ৰত তেওঁ বহুত আগৰণীয় মানে। আপোনাৰ লগত আৰু কোনোবা অহাৰ সম্ভাৱনা আছে? মোৰ লগত আহিব আৰু বহুত মানুহ আছে। কম দিনৰ ভিতৰত তেওঁলোকেও আহি UPPL দলত জইন কৰিব।